বহুত ভাল বহুত ভাল পুখুৰী আছে কিবা আছে মানে ধুনীয়াকৈ মানে আজি নগাঁও টেঙাপানী যাব ওলাইছোঁ মৰিগাঁৱৰ পৰা চ' হাইৱে পোৱাৰ আগতে মানে এইখিনিত ৰখিব লগা হ'ল কাৰণ ট্ৰেইন আহি আছে সেইটো আহি আছে নেকি নে গৈ আছে এনেইতো পিছতো পৰিব ইহঁতে হে হাইৱে পাম চকা গৰম হ'ব ৰেচ উঠিব টেঙাপানী কোনো চিনি নাপায় মেপে গুগল মেপে লৈ যাব 1 ঘণ্টা লাগিব এখন হয়তো ভালো লাগিব লেটস গো টু একেবাৰে মেইন হাইৱেৰ লগতে পাই গ'লো এটা পাৰ্ক এইটো হ'ল জঙালবলহু পাৰ্ক আমি টেঙাপানী যাম তাৰ আগতে এই পাৰ্কখন এবাৰ এক্সপ্ল'ৰ কৰোঁ থৈ ল বাইকখন সোমাব দিব নে নাই তাকো নাজানো Let's explore. তো মৰিগাঁও নগাঁৱৰ পৰা নিচে ওচৰত হয় একে ৰহা হয় আৰু ৰহা পথ হা জঙালবলহু ৰহা ন এৰিয়াটো এইটো জঙালবলহুৰ প্ৰতিমূৰ্তি উদ্যান এইটো আৰু আপোনালোকে আহিলে ৰাতিপুৱা 8 বজাৰ পৰা 12 বজালৈকে আৰু আবেলি 2 বজাৰ পৰা 5 বজালৈকে আৰু 10 টকা ল'লে সেই ফিজ এইটো সোমোৱাৰ কাৰণে ধুনীয়াকৈ বনাইছে আচলতে বহুত দিন আগত আহিছিলোঁ বহুত দিন আগত বুলি 2 বছৰমান আগত আহিছিলোঁ কিন্তু তেতিয়া এই গাৰ্ডেনটো বনোৱা নাছিলে এতিয়া ইমান ধুনীয়াকৈ বনাইছে চাওক মজা ইফালৰ পৰা একফালৰ পৰা হ'ল ধুনীয়া সেইফালে পুখুৰী ইমান চাফা ইমান ধুনীয়া বটিং চিষ্টেম থাকিলে আৰু ভাল আছিল আছে নেকি দাদা বটিং চিষ্টেম আছে নেকি নাই ন নাই বটিং নাই থাকিলে আৰু ভাল লাগিলহেঁতেন ওপৰত উঠি আছোঁ সঁচাকৈ ধুনীয়া একদম পৰিৱেশ ৰাস্তাৰ পৰা ইমান ভালকৈ বুজা নাযায় কিন্তু অলপমান ভিতৰত সোমাই আহিলেহে গম পোৱা যায় ফুলবিলাক ইমান ধুনীয়াকৈ কালাৰ কৰি থৈ দিছে চাওক মজা খালি এইটোত উঠিব নোৱাৰে এইটো মানা কৰিছে অনুগ্ৰহ কৰি ৰজা আসনত নুঠিব উঠিব নালাগে
ফ্ৰেণ্ড ডেভিড আহি আছে। ডেভিড একচুৱেলি কি জানানে, ডেভিড আৰু মই গৈছিলোঁ নহয় ক'ৰবালে যাম আৰু ক'ৰবাত, কিন্তু ডেভিড আৰু মই আচলতে মৰিগাঁৱত চাকৰি কৰোঁ। ডেভিডৰ ঘৰ মানে গোৱালপাৰা আৰু মোৰ নলবাৰীত, কিন্তু দুয়ো বৰ হৈ আছোঁ। আজি হ'ল ছানডে, সেইটো কাৰণে ভাবিলোঁ ওলাই যাওঁ ক'ৰবাত। আৰু ৰাস্তাটোত গৈ থাকোঁতে এইখিনি পৰিলে, আৰু ইমান ধুনীয়াকৈ প্ৰতিমূৰ্তিটো বনাই থৈছে জঙালবলহুৰ, সেইটো কাৰণে ভাবিলোঁ এক্সপ্ল'ৰ কৰোঁ। আৰু সঁচাকৈ মানে 2 বছৰমান আগত আহিছোঁ। বহুত ভাল বহুত ভাল বহুত ভাল বহুত ভাল। 2 বছৰ আগত আহিছোঁ, তেতিয়া এইবিলাক বনোৱা নাছিলে ইমান ভালকৈ, কিন্তু এইবাৰ আহি মানে দেখিলোঁ ইমান ধুনীয়াকৈ বনাই থৈছে তাকে। আৰু আপোনালোক চাই থাকক ভিডিঅ'টো। মানে মানুহ মানে এইটো আছে ন, পুখুৰী আছে, কিবা আছে, মানে ধুনীয়াকৈ মানে এক্সট্ৰিম। খালি অলপ বটিং চিষ্টেম থাকিলে ভাল আছিল। গাইজ যাওঁ আৰু ইয়াৰ পৰা, আৰুতো বহুত জেগা যাব লগা আছে। হেৰি নগাঁৱৰ ফালেও যাম বুলি ভাবিছোঁ। এতিয়া আৰু গৈ থাকোঁ আমি। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব প্লিজ। সেইটো মেইন। এয়া সৰু বাইকখন ইয়াতে থৈছিলোঁ, এতিয়া যাম আৰু। আজি ইমানতে এৰিছোঁ, আপোনালোকক লগ পাম নতুন এটা ভিডিঅ'ত।